ভোকত থকা শিশু এটিক পেট ভৰাই খুৱাই চাওকচোন। তাৰ পৰা পোৱা সুখে আপোনাক যি তৃপ্তি দিব, সেয়া আপুনি পঞ্চতাৰকা হোটেলত খায়ো নাপায়। কাজিয়াৰ পিছতো ৯৫% সম্বন্ধ ভাঙি নগ'লহেঁতেন, যদিহে তাৰ মাজত কোনো তৃতীয় পক্ষৰ প্ৰৱেশ নঘটিলেহেঁতেন। পৃথিৱীৰ সবাতোকৈ সহজ কাম হৈছে আনক সমালোচনা কৰা, সবাতোকৈ টান কাম হৈছে নিজক সংশোধন কৰা। জীৱনটো সদায় হাঁহিৰে উদযাপন কৰিবলৈ চেষ্টা কৰক, কিয়নো আমি কোনেও নাজানো জীৱন আৰু আমাৰ কিমান বাকী। তুমি ভগৱানৰ ওচৰত সুখৰ সন্ধান কৰা আৰু মই সুখৰ বাবে তোমাৰ সন্ধান কৰোঁ। বুজাবলৈ বহুত আছে, কিন্তু বুজিবলৈহে কোনো নাই, সেয়ে সদায় হাঁহিয়ে থাকোঁ। এতিয়াৰ সমাজৰ বেছিভাগ ল'ৰাই বিচৰা দুটা বস্তু হ'ল চৰকাৰী চাকৰি আৰু ভাল পোৱা ছোৱালীজনীৰ লগত বিয়া। কিন্তু সুখৰ সংজ্ঞা যদি এই দুটাতেই সীমাবদ্ধ হ'লহেঁতেন, বহুতে মদ বা অন্য নিচাত নিজকে ব্যস্ত নাৰাখিলেহেঁতেন। যাৰ খং বেছি, তেওঁৰ জীৱনত কোনো নাথাকে, কাৰণ স্বাৰ্থপৰ সমাজত তুমি যদি সঁচাটো মুখামুখিকৈ কোৱা, তোমাৰ পৰা সকলো আঁতৰি যাব, কিয়নো সঁচালৈ বহুতে ভয় কৰে। মা শব্দটোত থাকে এক ঐশ্বৰিক শক্তি, যিকোনো বিপদৰ সময়তে আমি মাৰ নাম লওঁ। কি যে অদ্ভুত তাই, হৃদয়খন কাঢ়ি নিলে আৰু কৈছে, তুমি সুখী হোৱা। আচলতে লাইফৰ কিছুমান মুহূৰ্ত ফিল্মি হোৱা উচিত। এই যেনেদৰে কাৰোবাক খুব মিছ কৰিছোঁ আৰু সেই মূৰত তেওঁ লগে লগে বুজি পালে, মুখেৰে ক'বলৈ প্ৰয়োজন নহ'ল। আচলতে এনে নহয় বাবে খুব পেইনফুল, মিছ কৰিছোঁ আৰু ক'বলৈও ইচ্ছা যোৱা নাই। এই পৃথিৱীত সেইজন মানুহেই বেছি কষ্ট পায়, যিজন মানুহক নিঃসন্দেহেই অন্ধৰ দৰে বিশ্বাস কৰি পেলায়। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আপোনাৰ আহিবলগীয়া দিনটো শুভ হওক। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।